হেল্ল' গাইজ, আজি আপোনালোকক মই ইউটিউবৰ এনেকুৱা 5টা ফিচাৰ্ছৰ বিষয়ে ক'ম, যে 5টা ফিচাৰ চোৱাৰ পাছত আপুনি ক'ব তো কি সেই 5টা ফিচাৰ, তো আমি এটা এটাকে চাই লওঁ বলক। চ' গাইজ, বেছি কথা নাপাতি আমি ডাইৰেক্ট মোবাইল স্ক্ৰীণত আহিলোঁ। ইউটিউবৰ 5টা ছেটিংছৰ ভিতৰত প্ৰথমটো ছেটিংছ হ'ল যে আপুনি যেতিয়া ইউটিউব ভিডিঅ'বোৰ চাই থাকে, আপুনি যেতিয়া ইউটিউব অ'পেন কৰে, তেতিয়া আপোনাৰ ইউটিউবৰ হোম পেজত এনেকুৱা ধৰণৰ শ্বৰ্ট ভিডিঅ'বিলাক শ্ব' হৈ থাকে। বা আপোনাৰ ঘৰৰ সৰু ল'ৰা ছোৱালী বাচ্ছাবিলাকে মোবাইলটো পালে, ইউটিউব পালে অকল এনেকুৱা ৰিলছ ভিডিঅ'বিলাক স্ক্ৰল কৰি থাকে। তো মই আপোনালোকক এতিয়া এনেকুৱা এটা ছেটিংছৰ কথা ক'ম, সেইটো ছেটিংছ অন কৰি দিলে আপোনাৰ ইউটিউবৰ হোম পেজত কোনো ধৰণৰ ৰিলছ ভিডিঅ' শ্ব' নহয়। তো বলক, সেইটো ছেটিংছ কৰাৰ বাবে আপুনি ক্লিক কৰিব এই প্ৰফাইল অপশ্যনটোত, ইউটিউবৰ প্ৰফাইল অপশ্যনটোত ক্লিক কৰিব। প্ৰফাইল অপশ্যনটোত ক্লিক কৰাৰ পিছত আপুনি ক্লিক কৰিব ছেটিংছত। চ' গাইজ, ছেটিংছত ক্লিক কৰাৰ পিছত আপোনালোকে এই জেনেৰেলত ক্লিক কৰিব। এই জেনেৰেল অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত টাইম মেনেজমেণ্টত এটা ক্লিক কৰি দিব। টাইম মেনেজমেণ্টত ক্লিক কৰি দিয়াৰ পিছত অকণমান স্ক্ৰল কৰিলে তলত দেখা পাব যে এটা অপশ্যন দি আছে শ্বৰ্ট ফিড লিমিট। তো আপুনি জাষ্ট ইয়াত এটা ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত 0 মিনিটছটো অন কৰি দিয়াৰ পিছত মোৰ ইউটিউবৰ হোম পেজত কোনো ধৰণৰ ৰিলছ ভিডিঅ' শ্ব' হোৱা নাই। খুজিলে আপোনালোকে ৰিলছ ভিডিঅ' চাব খুজিলে শ্বৰ্ট বুলি লিখা এই অপশ্যনটোৰ পৰাহে চাব পাৰিব। তো গাইজ, আপোনালোকৰ ছেটিংছটো কেনেকুৱা লাগিল কমেণ্টছত জনাব। চ' গাইজ, তাৰপিছত আমাৰ নেক্সট ছেটিংছটো হ'ল আপুনি ইউটিউবটো অ'পন কৰিলে ইউটিউবৰ ভিডিঅ'বিলাক এনেকুৱা চাওকচোন অকলে প্লে হৈ থাকে। চাওকচোন, ইউটিউবৰ ভিডিঅ'বিলাক অটো প্লে হৈ থাকে। এইটো অফ কৰাৰ কাৰণে আপুনি জাষ্ট প্ৰফাইলত ক্লিক কৰিব। আকৌ প্ৰফাইলত ক্লিক কৰাৰ পিছত ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছত আপুনি জেনেৰেলত জাষ্ট এটা ক্লিক কৰি দিব। জেনেৰেলত ক্লিক কৰাৰ পিছত প্লেবেক ইন ফিডছ লিখাটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাওকচোন অলৱেজ অন বুলি অন হৈ আছে। আপোনালোকে জাষ্ট কি কৰিব, অফ বুলি দিয়া আছে, জাষ্ট আপোনালোকে অফত ক্লিক কৰি এইটো অন কৰি দিব। হৈ গ'ল। এতিয়া চাবচোন, এতিয়া চাওক, এতিয়া আমাৰ ইউটিউবৰ ভিডিঅ'বিলাক অটো প্লে নহয়। চাওকচোন। চ' গাইজ, ইউটিউবৰ নেক্সট ফিচাৰ্ছটোৰ কাৰণে ক্লিক কৰিব প্ৰফাইলত। আকৌ প্ৰফাইলত ক্লিক কৰাৰ পিছত ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছত আপোনালোকে জাষ্ট অকণমান স্ক্ৰল কৰিলে দেখা পাব যে টাইম মেনেজমেণ্ট বুলি এটা অপশ্যন আছে। টাইম মেনেজমেণ্টত ক্লিক কৰি দিলে চাওক, এইটো অপশ্যন অন কৰিলে আপোনাৰ কি হ'ব, চাওক, আপুনি যেতিয়া ইউটিউব চাই থাকে 2 ঘণ্টা 3 ঘণ্টা কেনেকৈ পাৰ হৈ যায় আপুনি গমেই নাপায়। ধৰক এটা মিউজিকে হওক, আপুনি প্লে কৰি কিনে আপুনি টোপনি মাৰিলে, তেতিয়া আপোনাৰ গোটেই ৰাতিটো মিউজিক চলিয়ে থাকিব, মিউজিকটো প্লে হৈ থাকিব। আপুনি যদি বিচাৰিছে যে এইটো যে 40 মিনিট বা 50 মিনিট পিছত চলাৰ পিছত এইটো অকলে অফ হৈ যাব। গতিকে বা আপুনি যদি কয় যে নাই, এনেকুৱা টাইমত আপুনি 2-3 ঘণ্টা মোবাইল চলোৱাৰ পিছত আপোনাৰ অকণমান ব্ৰেক টাইম আহিব লাগে। ইয়াৰ পৰা আপুনি টাইম চিলেক্ট কৰি যে কিমান পিছত আপোনাক এটা ব্ৰেক টাইম দিব, সেইটো ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব পাৰিব। বা তলত আৰু এটা অপশ্যন দি আছে ৰিমাইণ্ড মি টু টেক এ ব্ৰেক। এইটো আপুনি এইটোও কৰিব পাৰে। চ' এইটোত অন কৰিলে আপুনি জাষ্ট কিমান মিনিট পিছত আপুনি ব্ৰেক টাইম ল'ব খোজে, 45 মিনিটছ, তাৰপিছত 30 মিনিটছ, আপুনি যিটো ভাল লাগে সেইটো দিয়াৰ পিছত আপোনাৰ এই এনেকুৱাকৈ চাওকচোন কি হ'ব। আপুনি যদি সেই দুটা অপশ্যন অন কৰে তেতিয়াহ'লে এনেকুৱাকৈ আপোনাৰ এই চাব পাৰিছে, এনেকুৱাকৈ শ্লিপ টাইম বুলি এনেকুৱাকৈ আপোনাক ন'টিছ দিব। চ' এইটো ছেটিংছ আপোনালোকৰ কেনেকুৱা লাগিল? নিশ্চয় ভাল লাগিছে। চ' গাইজ, ইউটিউবৰ আৰু এটা ইণ্টাৰেষ্টিং ছেটিংছ হ'ল যে আপোনালোকে সেইটো ছেটিংছ কৰাৰ কাৰণে আপোনালোকে ছেটিংছত ক্লিক কৰিব। আকৌ প্ৰফাইলৰ পৰা গৈ ছেটিংছত আহিব। ছেটিংছত ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব, চাওক, যদি আপোনালোকৰ মোবাইলত কোনো ধৰণৰ এডাল্ট কণ্টেণ্ট আহে বা কোনো সৰু ল'ৰা ছোৱালী মোবাইল চাই থাকে, যদি এডাল্ট কণ্টেণ্টবিলাক শ্ব' হৈ থাকে আপোনাৰ ইউটিউবত, চ' সেইটো অফ কৰাৰ কাৰণে আপুনি জাষ্ট কি কৰিব, জেনেৰেলত ক্লিক কৰিব। জেনেৰেলত ক্লিক কৰাৰ পিছত তলত দিয়া আছে চাওকচোন ৰেষ্ট্ৰিক্টেড মড। ইয়াত দিয়া আছে দিছ হেল্পছ হাইড potentially mature videos, no filters, is 100% accurate. This settings only applies to this app on this device. So চাওকচোন, এইটো অপশ্যন যদি আপুনি অন কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ইউটিউবত কোনো ধৰণৰ এডাল্ট কণ্টেণ্ট শ্ব' নহয়। চ' এইটো এটা মজাৰ ছেটিংছ। পাৰ্চনেলি এইটো ছেটিংছ ইউজ কৰোঁ। চ' আপুনি এইটো অন কৰি থ'ব পাৰে।
সো গাইস ইউটিউবৰ আন এটা চাব লগা সেটিংস হল যে ধৰক আপুনি কোনো এটা ভিডিঅ' চাই আছে, আপুনি জাষ্ট এই তলত দিয়া এইটোত অকমান ক্লিক কৰিব। ইয়াত অকমান ক্লিক কৰিলে অকমান ওপৰ ফালে টানি দিলে আপোনালোকে এনেকুৱাকে দেখাব। আপুনি ভিডিঅ' এটা প্লে কৰি য'ৰ পৰা চাব বিচাৰে বা যিখিনি আপোনাৰ ভাল লাগে তাৰ পৰাই আপুনি এনেকে স্ক্ৰল কৰি চাব পাৰে। সো গাইস আজিৰ ভিডিঅ'টো চাই যদি আপোনাৰ অকমানো হেল্প হৈ থাকে ভিডিঅ'টোত এটা লাইক কৰি লগতে থাকিব। ধন্যবাদ, লগ পাম অন্য এটা ভিডিঅ'ত।